So today we are going to solve section B of HSLC Maths paper 2026. আমাক দিয়া আছে 16208 এটা সংখ্যা যেটো পূৰ্ণবৰ্গ নহয়। এই সংখ্যাটোক আমি কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তো আমি এই ধৰণৰ কোৱেশ্চনত সদায় মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে। আমি যদি 4 ৰে ভাগ কৰো 4 16 4 বাৰ 20 5 বাৰ দুটা অংক একেলগে নামাইছো 5 ৰে ভাগ কৰিলো 5 কেইবাৰ যাব 8 বাৰ 40 আৰু 5 এক বাৰ। So next 8 plus 1 9 so আমি 3 ৰে দিম 2 টাইম 7 টাইম আকৌ 3 9 টাইম 3 টাইম। এটা আমি 1620 মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিম। আমি কি দৰে প্ৰকাশ কৰিম? ফাৰ্স্ট আছে 4 মানে কি আমি 2 স্কয়ার লিখিব পাৰো। ওকে নেক্সট আছে 5 ইনটু আমি 3 কি কৰিম জোড়া জোড়া কৰিম ভাগ কৰিম 1 ভাগ 2 ভাগ তো 3 স্কয়ার ইনটু 3 স্কয়ার। সো 2 স্কয়ার আছে বর্গ সংখ্যা 3ও দুবাৰ আছে 3ও দুবাৰ আছে অকল 5 বেজৰ মানে এটা আছে। গতিকে এই 1620 সংখ্যাটো এটা পূৰ্ণ বৰ্গ হ'বলৈ হলে আমি ইয়াক 5 ৰে পূৰণ কৰিব লাগিব। এতেকে 1620 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ হলে ইয়াক 5 ৰে পূৰণ কৰিব লাগিব। নেক্সট কোৱেশ্চন নম্বৰ 47 যে মৌলিক উৎপাদকীকৰণ পদ্ধতি তাৰ মানে আমি প্ৰথমতে চাম যে আমাৰ কি দিয়া আছে 96 আমি প্ৰথমতে ইয়াৰ উৎপাদক বিশ্লেষণ কৰিম 9 6 15 3 ৰে ভাগ কৰিম 3 9 3 বাৰ 6 2 বাৰ 3 ৰে ভাগ না যাব 2 ৰে 16 বাৰ 2 ৰে 8 বাৰ 2 ৰে 4 বাৰ 2 দুবাৰ আৰু এটা সংখ্যা কি দিয়া আছে আমাক 404 আমি ইয়াক ভাগ কৰিম তো 4 ৰে কি হ'ব 4 4 একবাৰ 0 4 একবাৰ। আমি এই 101 ক আমি ভাগ কৰিব নোৱাৰো কিয় নোৱাৰো বিকজ 101 is a prime number মৌলিক সংখ্যা। So now আমি 96 কি পাইছো 96 পাইছো 3 into 2 to the power 2 কেইবাৰ আছে 1 2 3 4 5 তাৰমানে 2 to the power 5 again আমি 404 আমি কি পাইছো 101 into 4 4 মানে 2 স্কয়ার ফার্স্ট আমি লম HCF গসাগু। সো আমি গসাগু কি দৰে উলিয়াব লাগে গসাগু উলিওৱাৰ নিয়ম হৈছে যে আমাৰ দুটা সংখ্যাৰ পৰা যেটো সংখ্যা কমন আছে যেনে ইয়াত 3 আছে ইয়াত 3 নাই 2 ইয়াতো আছে 2 ইয়াতো আছে গতিকে 2 কমন তো এই কমন যেটো সংখ্যা আছে এই কমন সংখ্যাটোৰ নিম্নতম ঘাত। সো ইয়াত আছে 2 to the power 5 ইয়াত আছে 2 to the power 2 মানে 2 স্কয়ার সো নিম্নতম ঘাত কোনটো এইটো সো আমাৰ এইটো হ'ব গসাগু। দুটা সংখ্যাৰ ক্ষেত্ৰত আমি জানো যে লসাগু ইনটু গসাগু HCF ইনটু LCM ইকুৱেল প্ৰডাক্ট অফ টু নাম্বাৰস সংখ্যা দুটা পূৰণফল। সো আমি HCF কি পাইছো 4 আমি LCM নাই পোৱা আমি LCM উলিয়াব লাগে। সো প্ৰডাক্ট অফ টু নাম্বাৰস মিন্স হোৱাট আমি যি দুটা সংখ্যাৰ লসাগু আৰু গসাগু উলিয়াইছো 96 আৰু 404 আমি এই দুটা সংখ্যা কি কৰিব লাগে ইয়াত পূৰণ কৰিব লাগে। LCM 96 into 404 4 পূৰণ হৈ আছে এইফালে গলে হ'ব হৰণ। সো আমাৰ নেক্সট লাইনটো কি হ'ব 4 ইয়াত কেইবাৰ যাব 96 ত 24 বাৰ যাব 24 into 404 এই দুটা পূৰণ কৰিলে মান আহে 9696। নেক্সট কোৱেশ্চন নম্বৰ 48 প্ৰমাণ কৰা যে cosec theta minus cot theta whole square equal sec theta minus 1 by sec theta plus 1। cosec theta means what যেতিয়া আমাক ট্ৰিগোনোমেট্ৰিক এই ধৰণৰ কোৱেশ্চনবোৰ প্ৰুফ কৰিব দিয়ে আমি সদায় আটাইবোৰ টাৰ্ম আমি sin আৰু cos লৈ কনভাৰ্ট কৰিব লাগে। So cosec means what 1 by sin theta minus cot means what cos theta by sin theta whole square। So next কি হ'ব sin theta লসাগু sin theta হ'ব ওপৰত দিয়া আছে 1 minus cos theta square whole square means what square to ওপৰতো আছে square to তলতো আছে। So next line to কি হ'ব so sin square theta means what আমি এটা ফৰ্মুলা পাইছিলো যে sin square theta টোক আমি কি লিখিব পাৰো 1 minus cos square theta লিখিব পাৰো। So it implies 1 minus cos square theta আৰু ওপৰত কি দিয়া আছে
1 minus cos theta whole square. So next line to কি হ'ব আমি ওপৰত কি লিখিব পাৰো 1 minus cos theta. So square means what আমি দুবাৰ লিখিব পাৰো minus 1 minus cos theta. তলত কি আছে আমাৰ 1 minus cos square theta আমি 1 টোক লিখিব পাৰো 1 square. So যদি to 1 to 1 square লিখিব পাৰো আমাৰ এই টাৰ্মটো কি হ'ব a square minus b square. So আমি টোক লিখিব পাৰো a minus b into a plus b. It means 1 minus cos theta into 1 plus cos theta. So it কি হ'ব 1 minus cos theta cancel. So আমাৰ ইয়াত থাকিব 1 minus cos theta by 1 plus cos theta. So আমি যদি দুটাতে cos theta ৰে হৰণ কৰি দিও যেনে আমি কি পাইছো 1 minus cos theta ওপৰত পাইছো আমি এটো cos theta ৰে হৰণ কৰি দিম আৰু তলত কি পাইছো আমি 1 plus cos theta আমি ইয়াকো কি কৰিম cos theta ৰে হৰণ কৰি দিম তাৰ মানে যিকোনো এটা ভগ্নাংশত আমি যদি এটা কাম লগত কৰো আমি একেটা কাম হৰত কৰিব লাগে So next line to কি হ'ব 1 by cos theta minus cos theta by cos theta which implies 1 তলত কি হ'ব 1 by cos theta plus cos theta by cos theta মানে 1 So ইয়াৰ পৰা next line to কি হ'ব আমাৰ 1 minus cos theta মানে হৈছে sec theta minus 1 1 by cos theta মানে হৈছে তলত sec theta plus 1 Next question 49 মান নিৰ্ণয় কৰা evaluate to 1030 by 1 plus 10 square 30 degree. যদি আমি 10 or trigonometric value বোৰ চাও কি হয় 10 0 means 0 10 30 1 by root 3 10 45 1 or 10 60 root 3. So 2 into 10 30 means what 1 by root 3. So 1 plus 10 square 30 means 10 30 whole square. So 10 30 মান হৈছে 1 by root 3. আৰু ইয়াক আমি কি কৰিব লাগে স্কয়াৰ কৰিব লাগে সো ওপৰত কি হ'ব 2 into 1 by root 3 মানে 2 by root 3 আৰু তলত কি হ'ব 1 plus 1 by 3 সো নেক্সট লাইন কি হ'ব আমাৰ ওপৰত আছে 2 by root 3 আৰু তলত কি হ'ব যেন 3 লখাগু লও 3 1 গুণ 3 যোগ 1 টা মানে 4 by 3 সো নেক্সট লাইন কি হ'ব আমাৰ ইয়াত আছে 2 by root 3 যদি আমি হৰণটো পূৰণ কৰি দিও কি হ'ব 4 by 3 টো হৈ যাব 3 by 4 এই 2 এই 4 ত যাব দুই বাৰ আৰু 3 ৰ ভিতৰত √3 আছে দুটা সো ইট মিন্স হোৱাট আমি √3 কি লিখিব পাৰো √3 স্কয়াৰ লিখিব পাৰো √3 স্কয়াৰ মিন্স হোৱাট 3 সো এই √3 আৰু এটা √3 কেনসেল হৈ এটা √3 বাকি থাকিব সো ওপৰত থাকিলে √3 আৰু তলত থাকিলে 2 নম্বৰ 50 ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এজৰ টাচপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হল সম্ভাৱিত উলিওৱা যদি কাৰ্ডটো এটা মুভ কাৰ্ড এটা স্কাপন হয় দুটা কোৱেশ্চন দিয়া আছে আমাক সো বেসিক্যালি টাচপাতৰ কনসেপ্ট এনেকুৱা এটা পেকেটত 52টা কাৰ্ডছ থাকে সো আউট অফ দিস 52 কাৰ্ডছ देयर आर टू কালাৰ্ছ দুটা ৰং থাকে এটা হৈছে ৰঙা ৰেড আৰু এটা হৈছে কলা সো ইয়াৰ আকৌ দুটা ভাগ থাকে ৰঙা ৰঙৰ দুটা ভাগ আৰু কলা ৰঙৰ দুটা ভাগ প্ৰতিটো ভাগৰে আকৌ 13টা কৈ কাৰ্ড থাকে ইহঁতৰ নাম আছে रोहितन हर्तन চিৰতন স্কাপন এনেকুৱা চাৰিটা নাম আছে আৰু প্ৰতিটো ভাগতে কাৰ্ডৰ নামবোৰ এনেকুৱা হয় এ যাক আমি টেক্কা বুলি কওঁ কে ৰজা কিউ ৰাণী জে গোলাম আৰু তাৰ পিছৰ কাৰ্ডবোৰ এনেকুৱা হয় 10 9 8 7 6 5 4 3 আৰু 2 ইয়াৰ 13টা ইয়াৰো 13টা একে এ কে কিউ জে আকৌ 10ৰ পৰা 2 এনেকে প্ৰতিটোৰে এই সিস্টেমত টোটাল 52টা কাৰ্ড থাকে আকৌ ইয়াৰে প্ৰতিটো ভাগৰ ৰজা ৰাণী আৰু গোলাম এই তিনিটা কৈ কাৰ্ডক একেলগে কোৱা হয় মুভ কাৰ্ড ফ্ৰেছ কাৰ্ড বুলি কোৱা হয় সো এইখিনি হৈছে কাৰ্ডৰ বেসিক কনসেপ্ট যে টোটাল 52টা কাৰ্ড থাকে তাৰ দুটা ৰঙৰ হয় ৰঙা আৰু কলা ৰঙা ৰঙৰ দুটা ভাগ হয় হৰ্তন আৰু रोहितन হৰ্তনৰ 13টা কাৰ্ড থাকে रोहितনৰ 13টা কাৰ্ড থাকে ঠিক একেদৰে কলা ৰঙৰ দুটা হয় চিৰতন আৰু স্কাপন আকৌ প্ৰতিটো ভাগত কি থাকে এ কে কিউ জে টেক্কা ৰজা ৰাণী গোলাম 10ৰ পৰা 2 লৈকে আকৌ প্ৰতিটো ভাগৰ কে কিউ জে
ৰজা ৰাণী গোলাম এই কাৰ্ডবোৰক একেলগে কোৱা হয় মুখ কাৰ্ড গতিকে মুখ কাৰ্ড হৰটনৰ 3টা ৰোহিতনৰ 3টা কীৰ্তনৰ 3টা আৰু ইস্কাপনৰ 3টা গতিকে মুঠ 12টা মুখ কাৰ্ড আছে সো আমি কি উলিয়াব লাগে এটা মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা সো ওপৰত কি হ'ব সম্ভাৱিতা উলিওৱাৰ নিয়ম ওপৰত হ'ব ঘটনাৰ পক্ষে থকা ফলাফল যে মুখ কাৰ্ড কেইটা আছে 12টা আৰু তলত লিখিব লাগিব মুঠ কাৰ্ডৰ সংখ্যা মুঠ কাৰ্ড কিমান আছে টোটেল 52 সো যদি আমি ইয়াৰ লঘিষ্ঠৰ ওপৰত লিখো 4 12 3 বাৰ আৰু 4 52 13 বাৰ গতিকে 3/13 ইজ দা আনসাৰ দিস ইজ ফার্স্ট কোশ্চেন সেকেন্ড কোশ্চেনটো আছিল আমাৰ এটা ইস্কাপন হয় নাও পি মানে সম্ভাৱিতা কিহৰ যে এটা ইস্কাপন আমি এই ধৰণৰ লিখিব পাৰো সো ওপৰত কি হ'ব ওপৰত হ'ব মুঠ ইস্কাপনৰ সংখ্যা যে ইস্কাপন কাৰ্ড কিমান আছে আৰু তলত হ'ব মুঠ কাৰ্ডৰ সংখ্যা সো ইস্কাপন কিমান আমাৰ ইস্কাপন আছিলে 13টা আৰু তলত আছে মুঠ কাৰ্ড কিমান 52 যদি আমি এক লঘিষ্ঠৰ ওপৰত যাওঁ 13 একবাৰ আৰু 13 52 4বাৰ সো দিস ইজ দা আনসাৰ নম্বৰ 51 সো আমাক দিয়া আছে 3x³ - x² - 3x + 1 ইয়াৰ মাত্ৰা হৈছে 3 যেহেতু মাত্ৰা 3 গতিকে ইয়াৰ শূন্য হ'ব 3টা তো 3টা শূন্যৰ ভিতৰত আমাক এটা শূন্য দিয়া আছে -1 আমি বাকি দুটা শূন্য উলিয়াব লাগে যদি এই বহুপদটোৰ এটা শূন্য -1 হয় তেন্তে x - -1 লেট আমি এই বহুপদটোক ধৰিছো px আমাক এটা বহুপদ দিয়া আছে px = এইখিনি আৰু ইয়াৰ এটা শূন্য হৈছে -1 সো যদি -1 এটা শূন্য হয় ইয়াত x চলকযুক্ত বহুপদ গতিকে আমি চলকৰ পৰা x ৰ পৰা যেতিয়া শূন্যটো মাইনাস কৰিম এটো কি হয় px ৰ এটা উৎপাদক হয় অৰ্থাৎ x - * +1 x + 1 px ৰ এটা উৎপাদক এতিয়া যদি x + 1 px ৰ এটা উৎপাদক হয় তেতিয়া আমি x + 1 ৰে আমি px ক ভাগ কৰিব পাৰিম ভাগশেষটো আমাৰ শূন্য আহিব লাগিব কিয় যেহেতু x + 1 px ৰ এটা উৎপাদক চলকৰ সৰ্বোচ্চ ঘাত আছে x³ আৰু ইয়াত আছে x সো আমি x ৰ পৰা আমাক x³ লাগে আৰু লগত আছে এটা 3 সো আমি কি কৰিম 3x² ৰে পূৰণ কৰিম সো x * 3x² ফাৰ্ষ্টটো কি হ'ব 3x³ x ৰ কাম হয় এতিয়া +1 3x² * 1 3x² সো আমি ইয়াত লিখিম +3x² তলত x² লিখিম সো হৰণত অলৰেডি এটা বিয়োগ থাকে সো আমাৰ এইটো কেনসেল হৈ যাব এই প্লাসটো হৈ যাব মাইনাস -x² - 3x² -4x² আৰু ওপৰ দুটা এজ ইট ইজ সেম নামি আহিব -3x + 1 সো নেক্সট আমাৰ কি হ'ব ইয়াৰ সৰ্বোচ্চ ঘাত কি আছে -4x² আমাৰ ইয়াত আছে x আমি x ৰ পৰা -4x² লাগে সো আমি প্ৰথমতে এটা মাইনাস লাগিব যেহেতু ইয়াত মাইনাস আছে 4 আছে 4 লাগিব আছে x লাগে x² গতিকে আমি কি কৰিম x ৰে পূৰণ কৰি দিম সো x * 4x কি হ'ব -4x² নেক্সট মাইনাস ইনটু প্লাস -1 * 4x -4x সো এটা মাইনাসৰে পূৰণ কৰিব লাগে তো এই মাইনাসটো হৈ যাব প্লাস মাইনাসটো হৈ যাব প্লাস সো ফার্স্ট এটো ক্যান্সেল -3x + 4x 4x ৰ পৰা 3x বিয়োগ কৰিব লাগে এটা x থাকিব +1 নামি আহিব +1 সো আমি নেক্সট কি পাইছো x + 1 এটা আছে x আমাক লাগেও x গতিকে আমি কি কৰিম সদায় 1 ৰে কৰি দিম তো কি হ'ব x * x x + 1 ভাগশেষ শূন্য হ'বই লাগিব যেহেতু আমি পাইছিলো x + 1 px ৰ এটা উৎপাদক সো নেক্সট কি হ'ব এতিয়া আমি ভাগফল পাইছো 3x² - 4x + 1 সো ইট মিন্স what say 10 এটা সংখ্যা 2 এটা 10ৰ উৎপাদক সো আমি যদি 10ক 2 ৰে ভাগ কৰো 2 5 গুণ 10 ভাগশেষ শূন্য এতিয়া এই যে আমি ভাগফল 5 পাইছো আমি ইয়াত এই 5 কি হ'ব 10ৰ এটা উৎপাদক হ'ব গতিকে এটো px x + 1 এটা উৎপাদক আছিল ভাগ কৰাৰ পিছত আমি যেটো ভাগফল পাইছো এই ভাগফলটো কি হ'ব px ৰ এটা উৎপাদক হ'ব সো নাও 3x² - 4x + 1 px ৰ এটা উৎপাদক তো যদি উৎপাদক হয় আমি ইয়াৰ পৰা শূন্য উলিয়াব পাৰিম কিদৰে
যে উৎপাদক সমান সমান শূন্য কৰি দিলে ইয়াৰ পৰা আমি শূন্য উলিয়াব পাৰোঁ। সো কি হ'ব 1 আৰু 3 হ'ব, আমি 3ক ভাগ এনেকৈ ভাগ কৰিম যাতে যোগ বা বিয়োগ কৰিলে মাজৰটো পোৱা যায়। সো 3ক আমি কিদৰে ভাগ কৰিব পাৰোঁ 3 × 1, সো 3x স্কোয়াৰ, আমি -4x কি লিখিম -3x - x + 1 হ'ফালে 0। ইয়াৰ পৰা 3x কমন, ইয়াত থাকিব x - 1, ইয়াৰ পৰা -1 কমন, x - 1 হ'ফালে 0। সো x - 1 3x - 1 হ'ফালে 0। সো আমাৰ নেক্সট কি হ'ব, হয় x - 1 সমান 0 নহ'লে 3x - 1 হ'ফালে 0। সো আমি ইয়াৰ পৰা কি পাম -1টো হ'ফালে গ'লে +1 হ'ব, আৰু ইয়াৰ পৰা -1 হ'ফালে গ'লে +1, 3 হৈ আছে পূৰণ, হ'ফালে গ'লে হ'ব হৰণ, অৰ্থাৎ 1/3। সো আমি কি পাম, এটা শূন্য 1 আৰু এটা শূন্য 1/3। নেক্সট কুৱেশ্যন নম্বৰ 52। ইয়াত কি দি আছে যে দুটা অংক বিশিষ্ট এটা সংখ্যা। সো আমি ধৰি লওঁ, আমি এককৰ অংক আৰু দশকৰ অংক আমি ধৰি ল'ম। এককৰ অংক হ'ব y আৰু দশকৰ অংক আমি ধৰিছোঁ x। এতিয়া সংখ্যাটো হ'ব, যেহেতু দুটা অংক বিশিষ্ট গতিকে আমি একক আৰু দশকটো ইয়াত ধৰি ল'ব লাগিব। সংখ্যাটো হ'ব আমাৰ 10x + y, এককৰটো y আৰু দশকৰ লগত দশকৰ 10x + y, এইটো হৈছে আমাৰ সংখ্যা। এতিয়া আমাৰ কুৱেশ্যনত কৈছে যে যদি আমি অংক দুটা সাল সলনি কৰি দিওঁ, এককৰ জেগাত দশক, দশকৰ জেগাত y, আৰু সেই সংখ্যাটোৰ লগত এই সংখ্যাটো যোগ কৰিলে যোগফল কি হয় বুলি কৈছে 66 হয়। সো কি হ'ব একৰ্ডিং টু কুৱেশ্যন, প্ৰথম সংখ্যাটো আমি পাইছোঁ 10x + y, ইয়াৰ লগত আমি যোগ কৰিম, কি যোগ কৰিম, এই অংক দুটা সাল সলনি কৰিব সংখ্যাটো, অৰ্থাৎ 10 xৰ জেগাত y আৰু yৰ জেগাত x। সো এই দুটা যোগ কৰিলে যোগফল কি হয় বুলি কৈছে 66। সো নেক্সট লাইনটো কি হ'ব 10x + x 11x + y + 10y 11y হ'ফালে 66। সো 11 কমন, x + y হ'ফালে 66। সো ইয়াৰ পৰা আমাৰ x + y কি হ'ব 6। 11 পূৰণ হৈ আছে, এইফালে গ'লে হ'ব হৰণ, 11 66ত কেইবাৰ যাব 6 টাইম যাব। ইকুৱেশ্যন নম্বৰ 1। নেক্সট আকৌ আমাক কৈছে যে যদি সংখ্যাটোৰ অংক দুটাৰ পাৰ্থক্য মিনছ বিয়োগফল 2, এগেইন পাৰ্থক্য হৈছে বিয়োগ, x - y = 2, ইকুৱেশ্যন নম্বৰ 2। সো এতিয়া আমি দুটা ইকুৱেশ্যন পাইছোঁ 1 and 2, আমি এই দুটা ছল্ভ কৰিম। সো আমি সদায় কি কৰোঁ, যদি এই ধৰণৰ কুৱেশ্যন থাকে, দুটা সমীকৰণ থাকে x + y আৰু x - y, সদায় সমীকৰণ দুটাত যোগ কৰিব লাগে। সো যোগ কৰিলে কি হ'ব x + y + x - y হ'ফালে 6 + 2, -y + y কেঞ্চেল, x + x 2x। আমি ইয়াত প্ৰয়োগ কৰিছোঁ অপনয়ন পদ্ধতি। অপনয়ন পদ্ধতিত কি হয়, সদায় যিকোনো এটা চলক এলিমিনেট কৰিব লাগে, নাইকিয়া কৰিব লাগে। সো মই ইয়াৰ পৰা x কি হ'ব 4। যেতিয়া আমি xৰ মানটো এতিয়া যিকোনো এটা সমীকৰণত বহাই দিম, যদি আমি xৰ মান 2ত বহাই দিলোঁ, কি হ'ব 2ত বহালে 4 - y হ'ফালে 2। সো আমাৰ ইয়াৰ পৰা কি হ'ব y = 4 - 2 implies y = 2। xৰ মান 4 আৰু yৰ মান 2। সো আমাৰ এতিয়া নিৰ্ণয় সংখ্যাটো কি হ'ব, এতিয়া আমাৰ সংখ্যাটো আছিলে 10x + y। সো আমি এতিয়া বহাই দিম 10 × xৰ মান কি পাইছোঁ আমি 4 প্লাছ yৰ মান হৈছে 2, 10 × 4 = 40 + 2, আৰু 40 + 2 মানে 42। এইটো হৈছে আমাৰ নিৰ্ণয় সংখ্যা 42। নেক্সট কুৱেশ্যন নম্বৰ 53, মূল নিৰ্ণয় কৰা। আমাক এই কুৱেশ্যনটো দিয়া আছে, আমি আৰু ইয়াৰ মূল উলিয়াব লাগে। প্ৰথমতে বাওঁফালে ভগ্নাংশ আছে, যোগ বিয়োগ আছে। ভগ্নাংশৰ যোগ বিয়োগ হ'লে আমি সদায় লসাগু লওঁ। লসাগু কি হ'ব x হ'ব লসাগু, ওপৰত আছে 132 মাইনাছ ইয়াত কি হ'ব x × 1 x, এইফালে কি আছে x + 11, ওপৰত আছে 132। সো আমি নেক্সট লাইনটো কি কৰিম, নেক্সট লাইনটো মাজত সমান চিন, দুইফালে দুটা ভগ্নাংশ আমি বজ্ৰপূৰণ কৰি দিম। সো বজ্ৰপূৰণ মানে কি হ'ব 132 × x, ইয়াৰ লগত এইটো 132 - x × x + 11, আৰু সোঁফালে 132 × x 132x। সো কি পূৰণ কৰিলে কি হ'ব 132 × x 132x প্লাছ 132 × 11, 11 × 2 = 22, 2 7 2, 11 × 3 = 33, আৰু 2 35, 5 7 3, 11 × 1 = 11 আৰু 3 =
14 1452 এইখিনি কাম শেষ মাইনাছ x into x minus x square minus into plus minus x into 11 11x সৌফালে 132x so 132x ইয়াতো আছে ইয়াতো আছে কেনসেল সৌফালে কি থাকিল 0 আৰু বাওফালে কি থাকিল 1452 minus x square আৰু x square ৰ আগতে আমি কেতিয়াও মাইনাছ নিলিখো আমি সদায় প্লাস কৰিব লাগে ধনাত্মক কৰিব লাগে গতিকে আমি কি কৰিম মাইনাছৰে গতিকেখিনি পূৰণ কৰি দিম পূৰণ কৰিলে কি হ'ব minus x square টো হ'ব plus x square minus 11x to plus 11x আৰু এটো হ'ব minus 1452 ওফালে 0 এতিয়া আমি এটা দ্বিঘাত সমীকৰণ পাইছো আমি ইয়াৰ পৰা x ৰ মান উলিয়াব লাগে তো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিম 1452 এতিয়া 1452 আমি এনেকৈ ভাঙিম যাতে যোগ বা বিয়োগ কৰিলে কি পোৱা যায় মাজৰ 11 পোৱা যায় সো আমি 3 ৰে ভাগ কৰি দিও যেহেতু 5 2 7 4 11 1 12 3 4 গুণ 12 2 25 3 8 গুণ 24 3 4 গুণ 12 আমি আকৌ 4 ৰে দিব পাৰো 1 2 1 আৰু কি হ'ব 121 ডাইৰেক্ট 11 ৰে 11 বাৰ সো আমাক কি লাগে মাজত 11 লাগে আমি কি পাইছো 3 4 11 আৰু 11 সো 3 11 গুণ 33 4 11 গুণ 44 44 ৰ পৰা 33 বিয়োগ কৰিলে কি পোৱা যাব 11 পোৱা যাব সো আমি কি লিখিম এটা x square plus 44x minus 33x minus 1452 হফালে 0 সো ইয়াৰ পৰা x কমন ললে কি পাম x plus 44 minus 33 কমন ললে পাম আমি x plus 44 হফালে 0 সো ইয়াৰ পৰা কি হ'ব x plus 44 into x minus 33 হফালে 0 সমান হ'ব ইয়াৰ পৰা x plus 44 সমান সমান 0 বা or x minus 33 হফালে 0 either x ৰ মান minus 44 or x ৰ মান plus 33 সমান নিৰ্ণয় মূল হ'ব minus 44 আৰু 33